নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ মাজলৈ এটি বিশেষ ধৰণৰ এবিধ বনৌষধি উদ্ভিদৰ বিষয়ে লৈ আহিছোঁ আৰু এই বনৌষধি উদ্ভিদবিধ হৈছে আমাৰ সকলোৰে পৰিচিত পনৌনুৱা উদ্ভিদ এয়া মই এনেদৰে মই বিভিন্ন টাবত এনেদৰে পনৌনুৱা উদ্ভিদ লগাই লৈছোঁ ইহঁত বৰ মৰম লগা আপোনালোকে দেখিব একদম লাহি দেখিবলৈ খুবেই মৰম লগা আপোনালোকক এয়া মই ওচৰৰ পৰা দেখুৱাম ইহঁতৰ পাতবোৰ এনেধৰণৰ হয় খুবেই লাহি গা গছজোপা আৰু দেখিবলৈ খুবেই মৰম লগা পনৌনুৱা এবিধ উপকাৰী বনৌষধি উদ্ভিদ আৰু ইয়াক পূৰ্ণনভা বুলিও কোৱা হয় ইয়াৰ ইংৰাজী নাম হৈছে চিনি টাৰ্ভাইট ফলত ই অতি সহজতে হয় এই উদ্ভিদজোপা আৰু সকলো ঠাইতে ইয়াক পোৱা যায় মই কিন্তু আমাৰ ঘৰৰ বিভিন্ন টাব বা এনেকুৱা টাব জাতীয় বস্তুত মই এই উদ্ভিদজোপা লগাই লৈছোঁ বৰ সুন্দৰকৈ হৈছে ইয়াৰ বিভিন্ন ঔষধি গুণ আছে ইউৰিক এচিডজনিত সমস্যা থাকিলে এই পূৰ্ণনভা শাকবিধ খালে উপকৃত হয় বুলি আমি ইতিমধ্যে গম পাই আহিছোঁ কিডনি ষ্ট'ন সমস্যাটো ই উপকাৰী পেচাব সংক্ৰমণজনিত বেমাৰৰ বাবে ই উপকাৰী ই কলেষ্টৰল নিয়ন্ত্ৰণো কৰে লগতে নিদ্ৰাহীনতা চৰ্দি জ্বৰ গাঁঠিৰ বিষ আৰু ছালৰ বিভিন্ন সমস্যাটো ই অতি উপকাৰী পনৌনুৱা শাকবিধ মহিলাসকলৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী ইয়াৰ এটা অপকাৰো আছে ইয়াক অতিকৈ সেৱন কৰিবও নালাগে গৰ্ভৱতী মহিলাসকল বা প্ৰসূতি মহিলাসকলে ইয়াক বেছিকৈ সেৱন কৰিলে অপকাৰ হ'ব পাৰে আজি মই মোৰ নিজৰ ঘৰতে ঘৰৰ টাবত লগাই হোৱা এই বনৌষধি উদ্ভিদজোপা পনৌনুৱা শাকবিধৰ এটি সুন্দৰ ৰেচিপি আপোনালোকক বনাই দেখুৱাম আশা কৰিছোঁ আপোনালোকে এই সুন্দৰ ৰেচিপিটো চাব আৰু এই সুন্দৰ ৰেচিপিটো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব মই এমুঠি বনৌনুৱা শাক ছিঙি আনিছোঁ লগত পদিনা আৰু মান ধনিয়া দুখিলাও আছে মিহিকৈ কাটি পেষ্ট বনাই লৈছোঁ এফালে মই ৰঙচুৱাকৈ মাছ ভাজি লৈছোঁ ইয়াত দিবলৈ এতিয়া কেৰাহী এটাত সৰিয়হ তেল গৰম হ'বলৈ দিছিলোঁ ইয়াত মই প্ৰথমে আদা নহৰুৰ পেষ্ট কেঁচা জলকীয়া এটা মিহিকৈ কটা পিঁয়াজ দি দিছোঁ ভালকৈ ভজা লগাত হালধি এচামুচ নিমখ দি ভালকৈ লৰাই পেষ্টখিনি এড কৰিছোঁ এতিয়া জোখমতে পানী এড কৰিছোঁ আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি পানী এড কৰিব অলপ উতল অহাত জিৰা গুড়ি এড কৰিছোঁ ধুনীয়াকৈ ভজা মাছখিনি দি দিছোঁ কিছু সময় উতলিবলৈ দিম কিছু সময় উতলাৰ পিছত মোৰ এই ৰেচিপিটো তৈয়াৰ হৈ গ'ল আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হ'ব লগতে আপোনালোকলৈ বিশেষ অনুৰোধ জনালোঁ মোৰ ভিডিঅ'বোৰ চাই কেনে পালে জনাবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নটিফিকেশনবোৰ পাই থাকিবৰ বাবে
ওচৰতে থকা বেল আইকনটো দবাই থ'ব। ধন্যবাদ।